নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জয়নাই অসমীয়া বোৱাৰী পাকঘৰলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ঘৰুৱাহী অসুবিধাৰ বাবে মই বহুদিন আপোনালোকৰ মাজলৈ আহিব পৰা নাছিলোঁ। সেয়েহে সুবিধা মিলাই মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ৰেচিপি। মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মাছৰ মাথা দি তিলৰ তৰকাৰী। আহকচোন চাওঁ মই আজি কেনেকৈ বনাইছোঁ। মই ইয়াৰ বাবে লৈছোঁ মাছৰ মাথা ভাজি লৈছোঁ, তিল ভাজি গুড়ি কৰি লৈছোঁ, ধনিয়াৰ গুড়ি লৈছোঁ, ইলাচি লং থেতেলিয়াই লৈছোঁ, জিৰা নহৰু আদা পিচি লৈছোঁ, হালধি গুড়ি, আলু বইল কৰি লৈছোঁ, নিমখ লৈছোঁ। আহকচোন মই কেনেকৈ বনাওঁ চাওঁ। ইয়াৰ বাবে মই গেছত কেৰাহীটো বহাই ইয়াক তেল দিলোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত তেলখিনি গৰম হ'বলৈ দিম। গৰম হোৱাৰ লগে লগে মই ইয়াতে পেষ্টটো দি দিলোঁ, জিৰা নহৰু আৰু আদাৰ লৰাই দিছোঁ, ভাজি ল'ম। ইয়াতে দিছোঁ থেতেলিয়াই লোৱা ইলাচি আৰু লং। ইয়াত হালধি গুড়ি দিলোঁ, মই প্ৰয়োজন অনুসৰি দিব। ইয়াতে মই এতিয়া দিম আধা চামুচ ধনিয়াৰ গুড়ি। মছলাখিনি ভাজি ল'ম। এয়া ভজা হ'লত মই বইল কৰি থোৱা আলুখিনি ইয়াতে দি দিলোঁ। এইখিনি আলুখিনি অকণমান ভাজিবলৈ দিম। ভাজি থাকিব যাতে কেৰাহীত লাগি নধৰে। অলপমান যেতিয়া কেৰাহীৰ পৰা এৰাই আহিব, ভজা হোৱা দেখিব, তেতিয়া ইয়াতে মই ভাজি থোৱা তিলৰ গুড়িখিনি দি দিলোঁ। এইখিনিও মিক্স কৰি দিম ইয়াৰ লগতে। ভজা হ'লে মই ইয়াতে গুপ কৰি থোৱা গৰম পানী 1 কাপ দিছোঁ আৰু অলপমান দিলোঁ মই ইয়াতে। বেছি তৰকাৰীটো পনীয়া হ'লেও ভাল নালাগিব, অলপমান ডাঠকৈ ৰাখিব লাগিব। আলু দিছোঁ যিহেতু অলপমান ডাঠ হ'বই। মাছ পালে সাধাৰণতে মুড়ি ঘণ্টা কৰা হয়, এনেকৈও এদিন বনাই খাই চাবচোন। মই প্ৰয়োজন অনুসৰি নিমখ দিছোঁ। এতিয়া তৰকাৰীটো উতল আহিছে। উতল অহাৰ লগতে মই ভাজি থোৱা মাছৰ মাথাখিনি দিলোঁ। ইয়াৰ লগতে মই অকণমান পিচ মাছো দি দিছোঁ। অকণমান মাছ থাকিলে ভাল লাগে। মাছৰ মাথাখিনি ভাঙি দিব অলপমান হেতাৰে এনেকৈ মোৰ দৰে এনেকৈ হেঁচি ভাঙি দিব। বহুত টেষ্টি হয় তৰকাৰীটো। এয়া উতলি দিছে, দেখিছে তৰকাৰীটো কেনেকৈ ডাঠ হৈ আহিছে, এনেকৈ ভাঙি দিব। এয়া মোৰ মাছৰ মাথা দি বনোৱা তিলৰ তৰকাৰী ৰেডি হৈ গ'ল। মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, বাই বাই।